অল আছাম ফাৰ্মিং 1Z লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এখন ফাৰ্মত এআই কৰিবলৈ মোক মাতিছে। এজনী হলষ্টাইন ফ্ৰিজিয়ান গাই আছে এইখন ফাৰ্মত, বাকীকেইজনী গাই বাহিৰলৈ উলিয়াই দিয়া হৈছে। থলুৱা জাতৰ গাইও আছে ইয়াত, ফাৰ্ম হিচাপে নহয় আৰু ঘৰতে পুহিছে। এজনী গাই এজনী আছে, এজনী দেখিছে গোহালিৰ ভিতৰত থকা আছে। এই গৰমত আছে, আজি কালিৰ পৰা আহিছে গৰম। আজি ৰাতিপুৱাই মই এআই কৰিবলৈ আহিছোঁ। কালি ঠিক সন্ধিয়া সময়ৰ পৰা গৰম হৈছে, দেখিছে। গৰমৰ লক্ষণবোৰ আপোনালোকে জনা অতি আৱশ্যক এজন গোপালক হিচাপে। এজনী গাই দেখিছে গৰম হৈ আছে এতিয়া। এআই কৰিম। এআই কৰাৰ আগত পেলু টেবলেট আৰু মিনাৰেল মিক্সাৰ দিয়া হৈছিলে 1 মাহৰ আগত। আগতে এবাৰ বেলেগ এজনে কৰিছিলে, এআই কাম হোৱা নাই বুলি মোক জনাইছে। খুব সুন্দৰকৈ গোহালি ঘৰটো বনোৱা হৈছে, দেখিছে। ঘূৰণীয়া ঘূৰণীয়া ৰিং দি দিছে। ইয়াত দানাসমূহ দিয়া হয়, দেখিছে। দুফালৰ পৰা দুডাল ৰছীয়ে গাঁঠি দি থৈছে তাইক, যাতে ইফালৰ পৰা সিফালে খুব সুন্দৰকৈ লৰচৰ কৰিব পাৰে, দেখিছে। এই প্ৰায় 9 কেজি 8 কেজি গাখীৰ দি আছে, 8 কেজি 9 কেজি গাখীৰ দি আছে। পোৱালি ঘৰটো কাষে কাষে নলা দেখিছে। এইটো খুব সুন্দৰকৈ নলা বনোৱা হৈছে, যাতে মল মূত্ৰ সেইপিনে বাগৰি গুচি যায় তল ফ্ল'ৰ দি, দেখিছে। কাষত এই বেলেগ গৰু ৰখা হয়। বাহিৰৰ এই অষ্ট্ৰেলিয়ানজনী ইফালে আৰু লোকেল গৰুবোৰ এই চাইডে বান্ধে, দেখিছে। লোকেল গৰুখিনি বাহিৰলৈ উলিয়াই দিলে। আপুনিও ইচ্ছা কৰিলে ঘৰতে এনেকৈ এজনী গাই পুহিব পাৰে, এজনী দুজনী লোকেল গৰু লগতে ৰাখিব পাৰে, দেখিছে। ভিডিঅ'টো যদি চাই আছা, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থবা মোৰ এই অল আছাম ফাৰ্মিং 1Z চেনেলটো। ফাৰ্মৰ লগত জড়িত ভিডিঅ'সমূহ সদায় পাই থাকিবা। এই শুই দিলে, দেখিছে। বিশেষকৈ গৰমত থাকিলে উঠা বহা বা প্ৰস্ৰাৱ কৰি থকা ঘনাই ঘনাই, বা গোহালিটো খচি ধৰি লওক গোটেই নষ্ট কৰি পেলোৱা জেগাটো, বা ঘনাই ঘনাই প্ৰস্ৰাৱ কৰি থকা, মানুহৰ গাত জঁপিয়াবলৈ বিচৰা, চিঞৰ বাখৰ কৰি থকা, এইবোৰ লক্ষণ দেখিলে ডাক্তৰৰ পৰামৰ্শ অনুসৰি এআই কৰাব লাগে। কৃত্ৰিম প্ৰজনন সেই সময়তহে কৰাব লাগে, যদি গৰমত থাকে, তেতিয়া কৰালে কাম হয়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ সামৰিছোঁ, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা।